নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই জুৰি দাস মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে আৰু মোৰো বৰ্তমান ভাল। আৰু আজি আপোনালোকে জানে আজি আমাৰ অতিকৈ চেনেহৰ বহাগ বিহুৰ আজি প্ৰথম বিহু আৰু আজি প্ৰথম বিহুৰ দিনাখন আজি গৰু বিহু আৰু গৰু বিহুৰ দিনাখন আপোনালোকসকলে জানে গৰু গা ধুৱাই দিব লাগে। আৰু এতিয়া আমাৰো গৰু ছাগলী আছে আৰু এতিয়া গৰু ছাগলীকেইটাক ধুনীয়াকৈ মাহ হালধি সানি দি থৈ আহিছোঁ। আৰু এতিয়া দেউতাই পথাৰলৈ ওলাই লৈ গৈছে গৰুকেইটা ছাগলীকেইটা আৰু এতিয়া আমি গোটেইকেইটা যাব ওলাইছোঁ পথাৰলৈ। ধুনীয়াকৈ গৰুকেইটা গা ধুৱাই দিম আৰু বছৰে দিওঁ বাৰু। এতিয়া গোটেইকেইটা অলপমান ফূৰ্তি কৰি গা ধুৱাই দিব ওলাইছোঁ। চ' আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো, মই দেখাই যাম বাৰু। আৰু চ' আপোনালোকে চাই গৈ থাকক। ধৰিব লাগিব তাক মানে ধৰিব দিলোঁ মই। বছৰে বছৰে বাঢ়ি যোৱা মাইৰে সৰু বাপেৰে সৰু বৰ গৰু ভালে গোবৰ লাও খা বাংলা খা বছৰে বছৰে বাঢ়ি যোৱা মাইৰে সৰু বাপৰে হবি ডাঙৰ ছাগলী। দীঘল পাত গৰু চাৰে জাত জাত বাপৰে সৰু মাইৰে সৰু তো হ'লে বৰ ডাঙৰ গৰু। এয়া গৰু ছাগলীকেইটা ধোৱাৰ পিছত গৰু ছাগলীকেইটা দেউতাই পথাৰতে ৰাখ দিলে। তাৰপিছত আমি ঘৰলৈ ঘূৰি আহিলোঁ। তাৰপিছত এয়া দুপৰীয়া অলপ ভগৱানৰ ওচৰত শৰাই আগবঢ়ালোঁ আৰু গৰু ছাগলীকেইটাৰ কাৰণে নতুন পঘা আৰু যিহেতু অহাকালি আমি নতুন কাপোৰ ল'ম আৰু সেয়া কাপোৰখিনি ভগৱানৰ ওচৰত আগবঢ়াই দিলোঁ। আৰু তাৰপিছত আমি গধূলি বাৰু পঘাখিনি গৰুক দি দিম আৰু কাইলৈ আমি কাপোৰখিনি গাত ল'ম আৰু এয়া গধূলি গৰু ছাগলীকেইটা পথাৰৰ পৰা আনিলোঁ। আৰু তাৰপিছত এয়া থোপা দিয়া, যিটো আমাৰ গধূলি গৰু বিহুৰ দিনাখন থোপা দিয়া নিয়ম আছে আপোনালোকসকলে জানে। আৰু এয়া থোপা দিলোঁ, কিন্তু থোপা জুইকুৰা অলপ বেছিকৈ জ্বলিলে বাৰু, কাৰণ অলপ সৰিয়হ দিয়া গৈছিলে। আৰু এনেকৈ গৰু ছাগলীকেইটা বান্ধি এতিয়া মায়ে নতুন বগা পিন্ধাই দিলে। আৰু এনেকৈ আমি গৰু বিহু ভালদৰে উদযাপন কৰিলোঁ। আৰু চ' আপোনালোককো দেখালোঁ আৰু আপোনালোকে কেনেকুৱা পায় জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক এটা কৰি দিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আহিম বাৰু অন্য ভিডিঅ'লৈ। আজিলৈ বাৰু এইখিনিতে শেষ কৰিলোঁ। আৰু চ' আপোনালোকে আগলৈ মই ভিডিঅ' দি থাকিম, চাই গৈ থাকিব। ধন্যবাদ।